5টা মিউচুৱেল ফাণ্ড যি নেকি আপোনাৰ পইচাখিনি 100x মানে 100 গুণা কৰি দিছে more than 100x HDFC ফ্লেক্সি কেপ ফাণ্ড 1995 চনত আৰম্ভ হয় 1 লাখ টকা ইনভেষ্টেড এমাউণ্ট এইটো ফাণ্ডত আজি হৈ যায়গৈ 2,61 লাখ টকা ফ্ৰেংকলিন ইণ্ডিয়া ব্লু চিপ ফাণ্ড 1993 চনত আৰম্ভ হয় 1 লাখ টকা ইনভেষ্টেড এমাউণ্ট ইয়াত হৈ যায়গৈ 1,30,87,000 টকা ফ্ৰেংকলিন ইণ্ডিয়া প্ৰিমা ফাণ্ড 1993 আৰম্ভ হয় 1 লাখ টকা ইনভেষ্টেড এমাউণ্ট ইয়াত হৈ যায়গৈ 1,95,71,000 টকা নিপন ইণ্ডিয়া গ্ৰোথ ফাণ্ড 1995 চনত আৰম্ভ হয় 1 লাখ টকা ইনভেষ্টেড এমাউণ্ট আজি হৈ যায়গৈ 3,67,86,000 টকা HDFC LSS ফাণ্ড 1996 চনত আৰম্ভ হয় 1 লাখ টকা ইনভেষ্টেড এমাউণ্ট আজি হৈ যায়গৈ 3,09,04,000 টকা ভিডিঅ'টোৰ পৰা আমি এটা কথা জানিব পাৰিলোঁ যে কি যদিহে ইকুইটি মিউচুৱেল ফাণ্ডত 25-30 বছৰ ইনভেষ্টেড থাকে 1 লাখ টকাৰো more than 1 কোটি হোৱাৰ সম্ভাৱনা থাকে থ্যাংক ইউ